লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আছোঁ আমি ঢকুৱাখানা কুলখালি ঘৰলৈ আহিছিলোঁ। আজি আছোঁ এতিয়া ইয়াতে আৰু কালি যিটো লগৰ ল'ৰা আছিলে মানে আমাৰ এওঁলোকৰ ককায়েক, মোৰ শালপতি ককায়েক হয়, আমি আগৰে বন্ধু বাৰু। আজি তেওঁক লগ কৰিবলৈ যোৱা কথা, তেওঁ ঘৰলৈ যোৱা কথা আছে আৰু আজি আমাৰ ল'ৰাই চাইকেল শিকি আছে। সেই চাইকেল শিকাৰ এটা অংশ আপোনালোকক দেখুৱাম বাৰু। বাকী এতিয়া ইয়াৰ যিটো সাম্প্ৰতিক পৰিৱেশ, সেই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। ইয়াৰ ঠাইবোৰ কেনেকুৱা দেখিবলৈ, সেই ঠাইৰ ওপৰত আপোনালোকক দেখুৱাই আছোঁ, সকলোৱে চাব পাৰিব দেই। গাঁওখন বৰ ধুনীয়া দেখিবলৈ, আমাৰ ঘৰতকৈ দেখিবলৈ অলপ বেলেগ, গতিকে দেখুৱাবলৈ যত্ন কৰিম, চাই থাকক আপোনালোকে দেই। ইয়াত দেখিছেনে, ককা এজন ইয়াতে ৰৈ আছে ধুনীয়াকৈ। ইয়াৰ সাম্প্ৰতিক পৰিৱেশ চাওক, গাঁৱৰ এটা ধুনীয়া পৰিৱেশ হয়। চাৰিওফালে গৰু ছাগলী আছে, দেখিছেনে? ভাল লাগে আচলতে ঠাইবোৰ, খুব ধুনীয়া এটা পৰিৱেশ হয়। গৰু ছাগলীয়ে ভৰাই এইফালে দেখিছেনে, এইফালে ধুনীয়া, এইফালে গাঁৱত এটা সুন্দৰ পৰিৱেশ। সেইফালে কুঁহিয়াৰ আছে দেখিছে, এইফালে তিল মাটিমাহ কিবা কিবি লগাইছে এইখিনিত। আৰু এইফালে যিখিনি আছে সেইফালে খেতি মাটি আছে আৰু এইকণৰ পৰা যদি অলপ আগত যোৱা যায় মানে, তেতিয়া ধৰক আপোনাৰ আমাৰ কুলখালিহঁতৰ য'ত ঘৰ বনাই আছে সেই ঠাইডোখৰ পোৱা যাব। চেষ্টা কৰিম দেখুৱাবৰ কাৰণে আপোনালোকক। এইটো আমাৰ কুলখালিৰ তেওঁৰে আহি আছে, ব্লগ এটা বনাই লৈছোঁ। গতিকে ইয়াৰ পৰা যিটো টাৰ্ণিং আছে, ইয়াৰ পৰা যদি আমি অলপ আগলৈ যাওঁ, তেতিয়া সিহঁতৰ যিখন নতুন সিহঁতৰ মানে ঘৰ বনাই আছে, তাত সেই ঠাইডোখৰ দেখা পোৱা যাব, দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু ইয়াৰ চব এইখিনি সুন্দৰ এখন ঠাই দেখিছে ন, এইফালে এই ধাননি পথাৰ, ধান লাহে লাহে পকিছেই, কেইদিনৰ পিছত চাগে ধান কাটিবই। ব্লগটো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে জনাব আৰু সকলোৱে চাই যাতে ভাল এটা কমেণ্ট কৰে সেইটো আশা কৰোঁ। এইখন দোকান দেখা পাইছে চাগে আপোনালোকে, এখন মখনা বুলি কয় ল'ৰাটো, আমাৰ ভণ্টিহঁতৰ। আমাৰ ভণ্টি মানে আমাৰ কুলখালিক আচলতে আমি সকলোৱে ভণ্টি বুলিয়ে কওঁ দেই। সুন্দৰ এটা ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। গাঁৱৰ ভিউজবিলাক আচলতে মই য'তেই যাওঁ এটা ঠাইবিলাক দেখুৱাবলৈ সদায় যত্ন কৰোঁ, যাতে সকলোৱে যাতে ঘৰত বহি সেই ঠাইবোৰ চাব পাৰে। গতিকে যিমান দূৰ সম্ভৱ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ঠাইবিলাক। এইফালে দেখিছেনে কিমান ধুনীয়া কলবাৰী আছে, এইফালে এইবিলাক আচলতে গাঁৱৰ পটভূমি, আমি গাঁৱৰে মানুহ, গতিকে গাঁৱৰ ঠাইবোৰ দেখুৱাই এক্সপ্ল'ৰ কৰি ভাল পাওঁ। কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পাইছে। এইফালে ৰাতিপুৱা যিটো শান্ত পৰিৱেশ সেইটো আপুনি ইয়াত দেখা পাব, কোনো হায়াৰ ৰুমি নাই তেনেকুৱা বিশেষ। ৰ'দৰ পোহৰ আচলতে এইফালে খুব ভোগালী জেগা, যিহেতু সকলোৱে জানে মাজুলী যিটো নদীদ্বীপ আছে তাৰ ইফালৰ অলপ আগত। মাজুলীলৈ বৰ বিশেষ দূৰ নহয় ক'ব গ'লে, যদি আপুনি ক'বলৈ যায়। তেওঁলোকৰ ঢকুৱাখানা যদি সম্পূৰ্ণ ঢকুৱাখানা পাব নালাগে, তাৰ আগতেই ঠাইবোৰ পোৱা যায়। গতিকে আৰু সেইদিনা আমি যিটো ব্লগ বনাইছিলোঁ আপোনাৰ ধৰক নৈ পাৰ হৈছিলোঁ যিটো নিমাতী ঘাটৰ পৰা ঢকুৱাখানালৈ, গতিকে সেই ঠাইডোখৰ আপোনালোকে চাব পাৰে, কমেণ্ট কৰি জনাব আপোনালোকে। আৰু এইডোখৰ হৈছে তেওঁলোকৰ ঠাই, এইটো দেখিছে ন, মাটি যে এফালে আছে, ইয়াতে আমাৰ কুলখালিহঁতৰ ঘৰ বনাব এইটো চাইডে, এনেকৈ এইফালে ঘৰ বনাব। গতিকে ঠাই খুব ধুনীয়া ঠাই দেখিছে নহয়, সকলোকে দেখুৱাবলৈ যত্ন কৰিছোঁ, চাই থাকক। আপোনালোকে কমেণ্ট কৰিব খালি কেনেকুৱা পাইছে ঠাইডোখৰ। আৰু দেখুৱাম অলপ পাছত মই গৈ আছোঁ মোৰ লগৰ ল'ৰাজনৰ ঘৰলৈ। লগৰ ল'ৰা মানে আচলতে আমাৰ কুলখালিৰ য'ত বিয়া হৈছে, মানে শালপতি উঠা গৈছোঁ, শালপতি ককায়েক আৰু আমি দুয়োটাই আচলতে আগৰে পুৰণা বন্ধু হয়। তেওঁলোকৰ ঘৰলৈ যাম আৰু সেইফালে যাওঁতে ৰাস্তা পদূলি দেখুৱাবলৈ যত্ন কৰিম দেই। সেইফালে দেখা পাইছোঁ ন এতিয়া। গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ, আপোনালোকে চাইছে এতিয়া। আৰু ঘৰলৈ যেতিয়া যাম, আমাৰ সিহঁতৰ ঘৰলৈ যেতিয়া যাম মানে লগৰ ল'ৰাটোৰ ঘৰলৈ যেতিয়া যাম, সেইখিনি জেগা আপোনাক দেখুৱাবলৈ যত্ন কৰিম। আৰু কেমেৰা কোৱালিটি কেনেকুৱা পাইছে আপোনালোকে জনাব।
আগৰ ভিডিঅ'বিলাকত যেনেকৈ আপোনালোকে চাই আছে তেনেকৈ কমেণ্ট কৰিলে মোৰ ভাল লাগিব। গতিকে সিহঁতৰ সেইটো জেগা আপোনাৰ খজুৱা বুলি কয়। সেইটো চাইডে যদি যাওঁ তাৰ এটা মই ভিউজ দেখুৱাম আপোনালোকক। খুব ধুনীয়া এটা মানে পৰিৱেশ, আচলতে ঠাণ্ডা গাঁৱলীয়া পটভূমিতে। আচলতে গাঁৱৰ জেগাবিলাক মানুহক দেখুৱাই ভাল লাগে, নিজে চাইও ভাল পাওঁ। দেখুৱাবলৈ যত্ন কৰি আপোনালোকে চাব আৰু চাই ৰিপ্লাইটো দিব কেনেকুৱা হৈছে কি কথা। গতিকে ভিডিঅ'টো শেষ হোৱা নাই, শেষলৈকে চাই থাকিব। এইফালে চাওঁ এইফালে চাইছে ধুনীয়াকৈ। হয় ধুনীয়াকৈ চাই আছে এইফালে চোৱা, এইফালে 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 ধুনীয়াকৈ চাই আছে দিছে হয়নে? ভাবিছে এইফালে চা, এইফালে টুক টুক এইফালে চা। চাইছে বুলি ন নেহাহে পতকে। ক'ত সোমোৱা লাগে বেটাক ক'ত সোমোৱা লাগে? আকৌ মানুহটোকে ক'ত সোমোৱা লাগে? পটাপট আহা, পটাপট আহা। পটাপট আহ। গতিকে এতিয়া ইয়াতে আছোঁ আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনাক সকলোৱে জনাব। আৰু আমি যেতিয়া পিছত তাৰ এইফালে যাম আৰু বহুত জেগাত যাবলগীয়া আছে, চেষ্টা কৰিম আৰু দেখুৱাবৰ কাৰণে যিমানখিনিলৈকে পাৰোঁ। যদি পাৰোঁ তেতিয়া আপোনালোকক দেখুৱাম। বাকী আজি এই ভিডিঅ'ত যিটো এতিয়া বনাইছিলোঁ সেই ভিডিঅ'ত মানে এই ব্লগটোত বৰ্তমান ইমানখিনিয়ে আছিলে। গতিকে নেক্সট এটা ব্লগ বনাই আছোঁ, তাত আমি দেখুৱাবলৈ যত্ন কৰিম আমাৰ ঢকুৱাখানাৰ কিছুমান বিশেষ অংশ। যিমানলৈকে পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম, সেইখিনি চাব। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্ট আমাৰ কাৰণে আশীৰ্বাদ হয়। আপোনালোকে যি কয় তাক আমি ফ'ল' কৰিবলৈ সদায় যত্ন কৰোঁ। গতিকে আজিলৈ আহোঁ, বাই বাই সকলোকে।